অসম ৰাজ্যিক জৱাহৰ বাল মঞ্চৰ সভাপতি ডক্টৰ ছাজিদ হুছেইনৰ নেতৃত্বত আজি ধুবুৰী জিলাৰ চাপৰৰ পৰা আৰম্ভ কৰি গৌৰীপুৰলৈ ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ নিৰ্দেশ মৰ্মে জনগণৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ লগতে হিংসাৰ ৰাজনীতি দূৰ কৰাৰ বাবেই আজি এই পতাকা বিতৰণ কাৰ্যসূচী সুচাৰুৰূপে সম্পূৰ্ণ কৰা হয়। উল্লেখযোগ্য যে পাণবাৰী ঐতিহাসিক মছজিদৰ লগতে পাণবাৰী মাদ্ৰাছাৰ তিনিশৰো অধিক ছাত্ৰৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰি ছাত্ৰসকলৰ লগতে মত বিনিময় কৰে অসম ৰাজ্যিক জৱাহৰ বাল মঞ্চৰ সভাপতি ডক্টৰ ছাজিদ হুছেইনৰ লগতে কংগ্ৰেছ দলৰ বিভিন্ন বিষয়ববীয়াসকলে। আগন্তুক 15 আগষ্ট স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি 12 আৰু 13 আগষ্ট এই দুদিনত ধুবুৰী জিলাৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা হ'ব বুলি দলটোৰ নেতৃত্ববৃন্দই মত পোষণ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট বৰহাউ লাইভ। नफरत हटाओ देश बचाओ, नफरत हटाओ देश बचाओ। नफरत हटाओ देश बचाओ, भारत माता गरमना अधिनायक जय हे भारत भाग्य विधाता। भारत माता की जय, भारत माता की जय, भारत माता की जय। जय हिंद, जय हिंद, जय हिंद, जय हिंद, जय हिंद, जय हिंद। जोरो जोरो भारत जोड़ो, जोरो जोरो भारत जोड़ो, जोरो जोरो भारत जोड़ो। राहुल गांधी जिंदाबाद, राहुल गांधी जिंदाबाद, जोरो जोरो भारत जोड़ो। भारत माता की भारत माता की। আজি আমি ফ্লেগ ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰাম হাতত লৈছোঁ। আমি চবকে ফ্লেগ দি আছোঁ। আমাৰ এই প্ৰগ্ৰামটোৰ নাম হ'ল আৱাৰ ফ্লেগ আৱাৰ প্ৰাইড। সেইটো অন্তৰ্ভুক্ত আমি কি যিবিলাক নেশ্যনেল ফ্লেগ আছে চবকে আমি ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। আপোনাৰ পৰিচয়টো দিব লগত। মোৰ নাম ডক্টৰ ছাজিদ হুছেইন। মই জৱাহৰ বাল মঞ্চৰ AICCৰ ডিপাৰ্টমেণ্ট হয়, তাৰে মই অসম ষ্টেটৰ চেয়াৰমেন হয়। আৰু এইটো আমাৰ ইণ্ডিপেণ্ডেন্স ডেৰ কাৰণে নেশ্যনেল ফ্লেগ ডিষ্ট্ৰিবিউশ্যন, ঘৰ ঘৰ তিৰংগা, আৱাৰ ফ্লেগ আৱাৰ প্ৰাইড, এই প্ৰগ্ৰামটো আমি হাতত লৈছোঁ। আৰু সেইটো আমি আজিৰ প্ৰগ্ৰামটো আপোনালোকে ক'ৰ পৰা আৰম্ভ কৰিছে আৰু কিমান দূৰলৈকে? ধুবুৰী ডিষ্ট্ৰিক্টৰ চাপৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি আমি এইটো কণ্টিনিউ কৰিছোঁ। এতিয়া বিলাচীপাৰা টাউনত কৰি আছোঁ। ইয়াৰ পিছত আমি গৌৰীপুৰ, তাৰ আগতে পাণবাৰী, বগৰীবাৰী, আলমগঞ্জ, তাৰপিছত গৌৰীপুৰ, ধুবুৰী, গোলকগঞ্জ, গোটেই ডিষ্ট্ৰিক্টত আমি কৰিম। এনেকুৱাকৈ গোটেই অসমত হৈ আছে প্ৰগ্ৰাম। এই ফ্লেগ ডিষ্ট্ৰিবিউশ্যনৰ জৰিয়তে ৰাইজৰ মাজত